হেল্ল' গাইজ, কি খবৰ? মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই ওলাইছোঁ মৰাণলৈ বুলি। আমাৰ ব্ৰইলাৰ ফাৰ্মৰ অলপমান কাম আছে, তালৈ বুলি গৈ আছোঁ, চাই থাকক। আচলতে আমাৰ আজি ব্ৰইলাৰ ফাৰ্মৰ এগ্ৰিমেণ্ট আছে, সেয়ে মৰাণলৈ বুলি গৈ আছোঁ। আৰু লগত আমাৰ ককাইদেউ সুৰুজ গগৈ। আমি আহি সোণাৰী পাইছোঁহি আৰু সোণাৰীত গৈ পিনে পাৰ হৈ পিনে আমি কোৰ্টত সোমাব লাগিব। চাই থাকক আগলৈ ভিডিঅ'টো। আমি সোণাৰী টাউনখন পাৰ হ'লোঁ, এতিয়া কোৰ্টলৈ বুলি আহিছোঁ। এখন দলিল লৈ লওঁ, যিহেতু এগ্ৰিমেণ্ট কৰা হ'ব আমাৰ ফাৰ্মৰ। গতিকে কোৰ্টলৈ গৈ লওঁ, দেখাইছোঁ কেনেধৰণে লোৱা হয় দলিল আৰু কেনেধৰণে কি কি ডকুমেণ্টছ লাগে ব্ৰইলাৰ ফাৰ্মৰ এগ্ৰিমেণ্ট কৰিবলৈ। চিধা যাওঁ। কামগৈ আৰু বেছি দূৰ নাই, আৰু 2 মিনিট লাগিব। ফাইনেলি পাই গ'লোহি কোৰ্টৰ, আৰু ইয়াতে দলিল এখন লৈ লওঁ। দলিল 100 টকীয়া লাগে এখন, আৰু 50 ৰুপিছৰ এখন লাগে দলিল ফাৰ্মৰ এগ্ৰিমেণ্টৰ কাৰণে। ফাইনেলি আমাৰ দলিল লোৱা হৈ গ'ল। এতিয়া ডাইৰেক্ট যাওঁ মৰাণ, আৰু মৰাণত গৈ আপোনালোকক দেখাইছোঁ। ট্ৰেফিক জাম এইখনে হৈছে দিচাং নৈ, আৰু এখন দিচাং নৈৰ ওপৰত দলং, আৰু নতুনকৈ বনাই আছে ছাইডত। বাট এখন অসমৰ ডাঙৰ নদীৰ ভিতৰতে পৰে, বৰনৈৰ ভিতৰতে। ফাইনেলি আমি আৰু কামখিনি কৰি লওঁ, তাৰপাছত দেখাই আছোঁ আপোনালোকক। এতিয়া অফিচতে আছোঁ মই বাইকখন হেণ্ডেল লক নকৰিলোঁ, হেণ্ডেল লক কৰি থৈ আহি পিনি আপোনালোকক দেখাই আছোঁ। চৰি গাইজ, বিশেষ এটা কাৰণৰ বাবে মই ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ। কি কি ডকুমেণ্টছ লাগে সেইটো বাৰু আপোনালোকক ক'ম, বাট মই ভিডিঅ'ত দেখাব নোৱাৰিলোঁ বিশেষ প্ৰব্লেম হোৱাৰ বাবে। তাত মানে ক'ভিডৰ কাৰণে মানুহ বিশেষ বেছিকৈ সোমাব নিদিয়ে। আমাৰ অকল ককাইদেউৰ নামত লোৱা হৈছিল, সেইটো কাৰণে ককাইদেউ ভিতৰলৈ গ'ল আৰু ডকুমেণ্টছবিলাক ৰেডি কৰিলে। এতিয়া আমি ঘৰলৈ গৈ আছোঁ, আৰু আপোনালোকক দেখাই যাম আৰু কি কি ডকুমেণ্টছ লাগে সেইটো জনাম। এতিয়া চাই থাকক ভিডিঅ'টো আগলৈ। চৰকাৰখনে বৰ ভাল পদক্ষেপ এটা লৈছে। এই হেলমেটটো পিন্ধি যাব যেনি গ'লেও, যাতে আপুনিও সুৰক্ষিত থাকে, আৰু চলাই যোৱা দুইজনেই পিন্ধিব, অকল এজনে নহয়, দুইজনেই আপোনালোকে হেলমেট পিন্ধি যাব। আমিও দুইজনেই পিন্ধি লৈছোঁ, বহুত প্ৰয়োজনীয় বস্তু।
আপোনালোকেও যদি এখন ফাৰ্ম খুলিব বিচাৰে আৰু কোম্পানীৰ সৈতে যোগাযোগ কৰিব বিচাৰে, কোম্পানীৰ ব্ৰইলাৰ ফাৰ্ম যদি আপোনালোকে কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকক কিছুমান ডকুমেণ্টছ প্ৰয়োজন হ'ব। আধাৰ কাৰ্ড লাগিব নাম্বাৰ 1, নাম্বাৰ 2 হৈছে আপোনাৰ পান কাৰ্ড লাগিব, আৰু আপোনাৰ বেংক পাছবুক লাগিব, চেকবুক লাগিব, 4টা ডকুমেণ্টছ, আৰু দলিল লাগিব 2খনকৈ, আৰু আপোনাৰ লাগিব গাঁওবুঢ়াৰ যোনখন চাৰ্টিফিকেট দিয়ে গাঁওবুঢ়াৰ গাঁৱত, আৰু আপোনাৰ ভোটাৰ কাৰ্ডটো দৰকাৰ হয়, প্ৰয়োজন হয়, আৰু কাৰেণ্টৰ বিলখন লাগে, লেণ্ড চাৰ্টিফিকেটখন লাগে, মানে এইটো মৌজাদাৰ ফালৰ পৰা দিয়া যোনখন মাটিৰ লেণ্ড পটা থাকে সেইকেইখন হ'লেই আপোনালোকে এটা কোম্পানীৰ লগত যোগাযোগ কৰিব পাৰিব, আৰু আপোনালোকেও কৰিব পাৰিব এখন ফাৰ্মৰ কাম। সিমানে আমাৰ প্ৰয়োজন হ'ল। আৰু বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে সামৰি দিওঁ, যিহেতু মোৰ অলপমান ভিডিঅ' কৰিবলৈ প্ৰব্লেম হ'ব। মই এতিয়া বাইকখন চলাব লাগে, বাইকখন চলালে মোৰ কোনো ধৰণৰ তেনেকুৱা কেমেৰা নাই, মোবাইলত ভিডিঅ' কৰিছিলোঁ, আৰু ঘৰ পাওঁ মানে আৰু আন্ধাৰো হ'ব, গতিকে ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আপোনালোকক ক্ষমা বিচাৰিছোঁ, মোৰ ভইচটো ভালকৈ নগ'ল, গতিকে ৰিপিট মই ভইচ কিছুমান ভৰাবলগীয়া হ'ল। গতিকে বাই বাই, লাভ ইউ অল। ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।